গুড মৰ্নিং এভৰিৱান। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা। বেষ্ট ফ্ৰেণ্ডৰ এংগেজমেণ্ট নোযোৱাকৈ জানো থাকিব পাৰি। ৰাতিয়ে ইণ্টাৰচিটিত টিকেট কৰি দুলীয়াজানৰ পৰা আহি গুৱাহাটী পালোহি। গুৱাহাটী আহি পাই চিধা চিটি বাছে লৈছোঁ আৰু যিমান ৰেপিড' অলা উবেৰ থাকিলেও চিটি বাছত ঘূৰাৰ মজাই বেলেগ। এয়া পালোহি গণেশগুৰিৰ পৰা মই যাম কৃষ্ণনগৰ। প্ৰীতমক ফোন কৰিছিলোঁ যে মোক নিবলৈ আহ, কিন্তু সি আকৌ বোলে শুয়ে উঠা নাই, সেইকাৰণে নিবলৈ নাহে। দে আৰ বেটেৰী এখন লৈ পোনাই দিলোঁ কৃষ্ণনগৰৰ পৰা খোজকাঢ়িয়ে পোনাই দিলোঁ আকৌ প্ৰীতমৰ ঘৰলৈ। ইয়াতে এতিয়া ফ্ৰেছ হৈ মেলি দুইটা ওলাই যাম প্ৰশান্তৰ ঘৰলৈ। দৰাৰ ফূৰ্তি দেখিছে, 32টা উলিয়াই পোষ্ট দিছে। এয়া আমি পঞ্চপাণ্ডৱ, সত্যেন্দ্ৰ, চন্দন, প্ৰশান্ত। গাড়ী চলাইছে প্ৰীতমে। বাটত যাওঁতে ইহঁতৰ ইমান যে কথা, চন্দনক বোলে আটাইতকৈ ধুনীয়া লাগিছে। দৰা ঘৰৰ পৰা ওলাই এয়া পালোহি আমি বশিষ্ঠ চাৰিআলি। এইফালে তাৰ ঘৰ মানে চন্দনৰ। সি মোক বাৰে বাৰে কৈ আছে যে মোৰ ঘৰৰ ফালে যোৱা ৰাস্তাটো দেখা, আৰু মাজ ৰাস্তাত এয়া প্ৰশান্তৰ ফটো ছেশ্যনৰ চখ। ফটো ছেশ্যন শেষ কৰি আমি গুৱাহাটীৰ উত্তৰ পাৰে অৱস্থিত হাজো গুৱাহাটী সংযোগী পথত থকা আজ্ঞাথুৰিৰ বিখ্যাত গণেশ বাবাৰ মন্দিৰ পালোহি। এই বাটেৰে যিসকলে অহা যোৱা কৰে তেওঁলোকে বাবাৰ শ্ৰীচৰণত আশীষ নোলোৱাকৈ কেতিয়াও পাৰ হৈ নাযায়। আমিও মন্দিৰতে থকা পুৰোহিতজনৰ পৰা আশীৰ্বাদ বিচাৰি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। আহি আমি পালোহি হাজো। চন্দনে এই ৰাস্তাটোত মাথা বেয়া কৰি দিলে। বাটত যাওঁতে হাজো নামটোও চাগে ইমানবাৰ লিখা নাই যিমানবাৰ সি তাৰ মোমায়েকৰ ঘৰ বুলি আমাক কৈ গ'ল। আৰু এইফালে যায় হাজোৰ গৰুৰাচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমানসকলৰ পবিত্ৰ স্থান পুৱা মক্কা। এক ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত 1657 চনত লুৎফুল্লাহ চিৰাজীয়ে পুৱা মক্কা মছজিদ নিৰ্মাণ কৰাইছিল। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াছুদ্দিন আউলিয়াই কেইবাজনো আউলিয়াক লগত লৈ ইয়াতে ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তোমালোকে হয়তো জানি আচৰিত হ'ব যে পুৱা মক্কা দৰগাহেই হ'ল অসমৰ সৰ্বপ্ৰথম মছজিদ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱা মক্কা দৰ্শন কৰিলে ছৌদি আৰবৰ পবিত্ৰ নগৰী মক্কা দৰ্শনৰ 1/4 পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ইয়াৰ পৰা অলপ দূৰ আহিয়ে কাঁহৰ কাঁহীত লুচি পুৰি দিয়াৰ বাবে বিখ্যাত এইখন হৈছে চন্দ্ৰমা হোটেল। আপোনালোকে বাৰু ইয়াত লুচি পুৰিৰ জুতি লৈ পাইছেনে? কমেণ্ট কৰি জনাবচোন। আৰু এই তিনিআলিটোৰ পৰা বাওঁফালে গ'লে আমি পাম মণি পৰ্বত নামৰ এটা টিলাৰ ওপৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ। বিষ্ণুৰ এক অৱতাৰ হয়গ্ৰীৱ অৰ্থাৎ ঘোঁৰাৰ মূৰসহ বিষ্ণুক ইয়াত পূজা অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত হয় মানে ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ ডিঙি, সেয়েহে এই মন্দিৰটোক হয়গ্ৰীৱ মন্দিৰ বুলি কোৱা হয়। আহি আমি পালোহি নলবাৰী চক বজাৰ। এইফালে বোলে ডিম্পু বৰুৱাৰ ঘৰ। গুৱাহাটীৰ পৰা 3 ঘণ্টামান যাত্ৰা কৰি আমি অৱশেষত পালোহি বিবাহ ভৱন। নলবাৰী চহৰৰ মাজমজিয়াত বিদ্যুতৰ লুকা-ভাকুৰ মাজেৰে বন্ধু প্ৰশান্তৰ এংগেজমেণ্টটো সুকলমে পাৰ হৈ গ'ল। এতিয়াৰে পৰা আৰু তাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ ছিংগুলাৰ পৰা গট এংগেজড হৈ গ'ল। আজিৰ পৰা আৰু সি আমাৰ শাৰীত নাই, অৰ্থাৎ আমি বাকী 4টা যে ছিংগল সেই কথাটোহে কৈছোঁ। আঙঠি পিন্ধোৱা পৰ্ব সমাপ্ত কৰি আমি মাছে মঙহে উদৰ পূৰাই খালোঁ। খাই বৈ লগৰকেইটাৰ লগত অকণমান ওলাই গ'লোঁ পাগলা দিয়া নৈফালে। এই নৈখনৰ উৎপত্তি স্থান হৈছে ভূটানৰ দেওথাং নামৰ ঠাইত। ভূটানৰ পৰা ই অসমৰ বাক্সা জিলাত প্ৰৱেশ কৰিছে আৰু তাৰ পাছত নলবাৰী জিলাৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। বিশেষভাৱে আকস্মিক বানপানী আৰু উচ্চ পানী বহনৰ হাৰৰ বাবেই এই নৈখন জনাজাত। এনেকুৱা ৰাস্তাবোৰ মোৰ কিন্তু বিৰাট ভাল লাগে। এই যে ৰাস্তাবোৰৰ দুই কাষে গছ থাকে, এই ৰাস্তাবোৰক ফ্ৰেঞ্চ ভাষাত কোৱা হয় এভিনিউ বা এলি, আৰু পৰ্তুগীজ আৰু স্পেনিছ লেংগুৱেজত কোৱা হয় আলামিদা। পাগলাদিয়াৰ পৰা ঘূৰি আহোঁতে বাটত আমি পালোঁ এইখন প্ৰজ্ঞা সেতু, আৰু তাৰ ঠিক লগতেই লাগি আছে নলবাৰীৰ বিখ্যাত ৰাসোৱা হৰি মন্দিৰ। নলবাৰীৰ পৰা গুৱাহাটীলৈ উভতাৰ পথত মোবাইলটো মৰি থাকিল। ৰাতি 9:30 মান বজাত গুৱাহাটী আহি পাই প্ৰশান্তৰ ঘৰতে ভাত কেইটামান খাই ৰেপিড' এখন মাতি পুনৰ গুৱাহাটী ৰেল ষ্টেচন পালোহি। 11:30 বজাৰ গুৱাহাটী লিডু ইণ্টাৰচিটিত মোৰ ৰিটাৰ্ণ টিকেট। নিৰ্ধাৰিত সময়তে 5 নম্বৰ প্লেটফৰ্মত ৰৈছিল ইণ্টাৰচিটিখন, আৰু মোৰ কোচ হৈছে S3 24 চাইড আপাৰ। আহি পালোহি বালিমৰা। আপোনালোকে বাৰু কি ৰং ভাল পায় জনাবচোন। মই কিন্তু সেউজীয়াবোৰৰ প্ৰতি আকৃষ্ট, কিয়নো সেউজীয়াই হৈছে এনে এটা ৰং যিটো সমন্বয়, সতেজতা আৰু উৰ্বৰতাৰ প্ৰতীক। সোণফলা মাটিত প্ৰাণ পোৱা মুঠি মুঠি কঠিয়াই সজীৱ কৰি তুলিব জীয়াই থকাৰ আশা। শাওনৰ এই সপোনবোৰ আঘোণত সোণগুটি হৈ ফুলি উঠিব। তীব্ৰ বেগত ফালি চিৰি যোৱা এইখন হৈছে সাপ্তাহিক ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৰেল, যিখনে উত্তৰ দিশৰ পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়ক ভাৰতৰ চাহৰ বাবে বিখ্যাত চহৰ অসমৰ ডিব্ৰুগড়ক সংযোগ কৰে।
পাছদিনা ঠিক 11 মান বজাত আহি দুলীয়াজান পালোহি। আজিৰ মিনি ভ্লগটো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই।